নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। ৰহা কাৰাটে ক্লাবৰ উদ্যোগত জুলাই মাহৰ 1 তাৰিখৰ পৰা 30 জুলাইলৈকে এটা আত্মৰক্ষা যি প্ৰশিক্ষণ গ্ৰীষ্মকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলে, তাৰ কাৰণে আমি এই ভিডিঅ'ৰ যোগেদি ৰহা কাৰাটে ক্লাবলৈ আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। কাৰণ এনেধৰণৰ এটা সুন্দৰ পদক্ষেপ লোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কিছু হ'লেও সকাহ হ'ব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এনেধৰণৰ প্ৰশিক্ষণ ল'বলৈ কাৰণে আগ্ৰহী, তেওঁলোকে কাষত দিয়া স্ক্ৰীনত নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু এই ধৰণৰ প্ৰশিক্ষণবিলাক ল'লে আজিৰ প্ৰজন্মৰ কাৰণে অতিকৈ দৰকাৰী হৈ পৰিছে। কাৰণ আজিৰ প্ৰজন্মৰ কাৰণে শাৰীৰিক আৰু মানসিকভাৱে ফিট হৈ থাকিলেহে ভৱিষ্যতে উন্নতি কৰাত সুবিধা হয়। গতিকে এনেধৰণৰ প্ৰয়োজনবোধ কৰিয়েই ৰহা কাৰাটে ক্লাবে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছিলে আৰু এই পদক্ষেপক আমি আদৰণি জনাইছোঁ। আৰু যিসকল আগ্ৰহী তেওঁলোকে এই ধৰণৰ প্ৰশিক্ষণ